হাজী আলী দৰগাহ সমুদ্ৰৰ মাজত থকাৰ পিছতো শতাব্দীৰ অটুট এক আধ্যাত্মিক স্থান। জোৱাৰ আহিলেই ৰাস্তাটো অদৃশ্য, তথাপিও প্ৰতিদিনে হেজাৰ হেজাৰ মানুহ কেনেকৈ যায়। 1431 চনৰ পৰা এতিয়াও অটুট। ইয়াৰ পিছত কি ৰহস্য আছে? পীৰ হাজী আলী শ্বাহ বুখাৰী এজন ধনী ব্যৱসায়ীৰ পৰা কেনেকৈ হ'ল মহান চুফী বা সাধু? সমুদ্ৰৰ ঢৌৱে গেৰাইও এই দৰগাহ কিয় কেতিয়াও ডুব নাযায়? সকলো ধৰ্মৰ মানুহ একেলগে প্ৰাৰ্থনা কৰা এখন আশ্চৰ্য স্থান। কোৱা হয় ইয়াত মনৰ দ্বাৰা ইচ্ছা পূৰণ হয়, সঁচাকৈ নে কেৱল বিশ্বাস? সমুদ্ৰৰ মাজত থকা এই দৰগাহত কেনেকৈ নিৰ্মাণ কৰা হৈছিল সেই সময়ত? বাটাৰ সময়তহে দেখা পোৱা পথ প্ৰকৃতি নে অলৌকিক ঘটনা? মুম্বাইৰ আটাইতকৈ ৰহস্যময় ধৰ্মীয় স্থান আপুনি গৈছেনে এতিয়াও নাই যোৱা? মুম্বাইত সমুদ্ৰৰ মাজত এখন দৰগাহ, জোৱাৰ আহিলেই পথ গায়েব। এইটো কেৱল কাকতলীয়া নে ইতিহাসৰ ৰহস্য? হাজী আলী দৰগাহ 1431 চনত নিৰ্মাণ হোৱা এই দৰগাহখন আজিও মানুহক আচৰিত কৰি ৰাখিছে। ইয়াত সমাধিস্থ হৈ আছে মহান চুফী সাধু পীৰ হাজী আলী শ্বাহ বুখাৰী। কোৱা হয় তেওঁ এজন ধনী ব্যৱসায়ী আছিল। এদিনে এজন দুখীয়া মানুহৰ দুখ দেখি তেওঁ সকলো ধন সম্পত্তি ত্যাগ কৰি আল্লাহৰ পথত জীৱন উৎসৰ্গ কৰে। পাছত তেওঁ হজ কৰিবলৈ ওলাইছিল, কিন্তু মৃত্যুৰ আগতে তেওঁৰ ইচ্ছা আছিল তেওঁৰ দেহটো সমুদ্ৰত দিয়া হওক। লোককথা অনুসাৰে তেওঁৰ কফিন বাঢ়ি আহি মুম্বাই এই স্থানত থমকি ৰয় আৰু তাৰ পিছতে ইয়াত দৰগাহ নিৰ্মাণ কৰা হয়। এই দৰগাহলৈ যাবলৈ এটা সৰু পথ আছে যি কেৱল বাটাৰ সময়ত দেখা যায়। জোৱাৰ আহিলেই পথটো পানীৰ তলত গুচি যায়, যেনে দৰগাহটো সমুদ্ৰৰ মাজত একেবাৰে পৃথক জগত। শতাব্দীৰ দৌৰ মাজতে এই দৰগাহ অটুট থকাৰ কাৰণ আজিও বহু লোকৰ বাবে এক ৰহস্য। ইয়াকেই কেৱল মুছলিম নহয়, সকলো ধৰ্মৰ মানুহ আহে। কিছুমানে ইয়াত দোৱা কৰিলে ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰে। আপুনি কি ভাবিছে? এইটো অলৌকিক নে ইতিহাসৰ সত্য ঘটনা? কমেণ্টত আপোনাৰ মতামত লিখক আৰু ফ'ল' কৰক এনেকুৱা আচৰিত কাহিনীৰ বাবে।